हेलो व्यूअर्स सेफसन ब्लगर ने ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালো আৰু কালি বহুত এটা স্পেশাল ডে হয় সামনেছে আপোনালোকে গম পাইছে বাৰু কালি কি হয় কালি সুমনৰ বাৰ্থডে হয় সো কেক এটা বনাম বুলি ভাবিছো এতিয়া ৰুমত আহিব ন এতিয়া মই ধুনীয়াকৈ যাম পাকঘৰত মনে কেকটো বনাম কেমেৰামেন হ'ব যে আমাৰ গলো সো মাহতো আহিব মাহতো ঘৰলৈ গৈছে আমাৰ খাই ঘৰলৈ সো মাহতো আহিব সুমনৰ ঘৰৰ কিছুমান মানুহ আহিব আহি কিনে মানে সৰুকৈ আমি চেলিব্ৰেট এটা কৰিম আৰু আপোনাক দেখাই দিম বাৰু সো চাইডে ব্লগটো শেষলৈকে ঠিক আছে সো মই এতিয়া পাকঘৰৰ পৰা চাই আহিম হৈছে মই বহি আছোঁ সুমনক উইচ কৰিবলৈ তাই শুই আছে 59 মই পটককৈ কেণ্ডেলটো লগাই লওঁ কেকটো এন্ধাৰ মুন্ধাৰ অলপ এডজাষ্ট কৰিব আৰু দেই লাইটটো দি আছোঁ বাৰু এতিয়া লাইটটো দি আছোঁ 12টা বাজি গ'ল বনাইছে আৰু চেণ্টেড কেকটো ফাৰ্ষ্ট টাইম বনাইছে সুমনটো পুৰা টোপনি সুমনৰ ঘৰৰ পৰা ফোন আহি আছে ভাইটিকেইটা উইচ কৰিবলৈ সুমন হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ Thank you. ঘৰৰ পৰা ফোন আহি আছে সিহঁতকো ভিডিঅ' কলত লগাই দিওঁ Thank you. এইফালে আমাৰ বাৰ্থডে কাল পুৰা ব্যস্ত আজি পুৰা খানা গৰম হ'ব ন আজি এইফালে মাছ ভাজি আছে পুৰা মাছ কেনেকৈ বনাব আজি বিলাহী মটৰ বঢ়িয়া আৰু এয়া কিহৰ কাৰণে দালি তেল মাৰি এয়া কি এয়া দালি পোলাও 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 পোলাওটো লাগিবই পোলাও নহ'লে নহ'ব আৰু পোলাও লাগিবই ডালি ডালি মজা কি আজি স্কুল যোৱা নাই স্কুল কিয় যোৱা নাই আমি বাৰ্থডে কাৰণে জানো ইয়াক মই বেলুন ফুলাবলৈ ৰাখি থৈ দিছোঁ এতিয়া আমি ওপৰত যাম আমি তেতিয়া বেলুন ফুলাম ঠিক আছে পাৰিবেন নাই জুচ আছে নাই পুৰা পিছফালৰ কাম লাগি আছে তোমাক ক'ত যোৱা ধনিয়া আনিব এয়া ধনিয়া লাগি আছে অ বাইদেউ কেনেকৈ মুঠি কেনেকৈ 10 টকা মুঠি 10 টকা এক মুঠি 10 টকা তোমাৰ পৰা কোনো ধনিয়া নলয় কি ধনিয়া আনিবগৈ উৰহি ফ্ৰী পাল গছৰ উৰহি মাছ জ্বলিলে চাগে দৌৰা 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 এতিয়া সুমন দৌৰিল আৰু আমাৰ ৰুমটো দেখাই দিওঁ এতিয়ালৈকে একো সজোৱাই নাই বাৰু জাষ্ট সেইখন লগোৱা হৈছে হেপী বাৰ্থডে বুলি আৰু এইখন বিছনাচাদৰ আণ্টিয়ে বনাইছিল সুমনৰ কাৰণে এইটো হ'ল সুমনৰ গিফ্ট সৰু সুৰা এটা গিফ্ট দিছোঁ আৰু ড্ৰেছ এযোৰ চ' তাইক মই দেখুৱাই নাই বাৰু ওলাই থৈ দিছোঁ ইয়াতে দেখুৱাই নাই তাই এতিয়া আহিলে ৰুমত দেখাম আৰু চ' এতিয়া ৰুমটো একো সজোৱা নাই বেলুনবিলাক আছে বাৰু এইবিলাক বেলুন
এসোপা এয়া বেলুন আছে এই বেলুন ফুলাব লাগিব এয়া কেপটো পিন্ধি দেখাচোন কেনেকুৱা লাগে তোক চাওঁ পিন্ধি হ'ব ৰচি নলগালে হ'ব দে পূৰা জকৰ লাগিছে দে মজা লাগিছে এয়া বেলুনৰ কালাৰ হ'ল আমাৰ গল্ডেন আৰু ব্লেক এইটো কি কৰে এই কেকত যে লগাই আচ্ছা ঠিক আছে তো এয়া এতিয়া ফুলাওঁ আমি আৰু ৰুমটো সজাওঁ কাৰণ ইয়াতে কেক কাটিম আৰু এইফালে আণ্টিহঁতো আহি আছে চনো আহি আছে চ' সিহঁত আহি পালে আৰু চনু লৈ কিনে মই মঙলদৈ যাব আছে কেকটো আনিবলৈ চ' এতিয়া বেলুন ক'ত লগাওঁ ভাবি লওঁ চ' চাই থাকিব ব্লগটো শেষলৈকে কৈ দিয়া শেষলৈকে বঢ়িয়া মুখৰ অৱস্থা বেয়া হৈ গৈছে একদম বেলুন ফুলালে জানে কেনেকুৱা লাগে আৰু মোক হেল্প কৰি দি আছে বেচেৰা ফুলা ভাই চুমান আহি আছে চুমান কি এইটো কি এইটো হোৱাট ইজ দিছ মেন কি এইটো কাৰ এইটো কেনেকৈ লাগিছে নিজে চুজ কৰি আনিছোঁ মই কেনেকুৱা লাগিছে ভাল লাগিছে वो राज की बात है उसे राज ही रखने दो Thank you. मोस्ट वेलकम so More birthday first gift. আজি পিন্ধিব লাগিব ঠিক আছে আজি পিন্ধি আমাৰ ভিউয়াৰ্ছক দেখাব লাগিব আৰু এইটো পিন্ধি আজি কেক কাটিব লাগিব নে কি কয় ভাই Thank you. ফুটা আছে নেকি নাই পুৰা সজাব লাগিব এনেকৈ পুৰা ৰুমটো পুৰা একদম বেলুন কৰিব লাগিব আৰু খুলাই লওঁ এতিয়া খুলাই কিনে দেখাই আছোঁ কি wow rose হৈ গ'ল আমাৰ rose টমেটো কেটচাপ আহি গ'ল ৰছত মানে ফিনিচিং টাচ ন এইটো সুমনৰ হাতৰ ৰ'জ খাই ন ভাল মানুহৰ মুখত পানী আহি যায় যেনেকৈ বেছিয়ে হ'ল নেকি না সঁচা কথা কৈছোঁ তুমি বহুত ভাল ৰ'জ বনোৱা হয় নাই জোল দিব লাগিব ন চলো ভাই চলো দৌড় ভাই চিৰাগুৰি খুন্দি লৈ দিছে জলকীয়া আৰু ৰঙালাও পানীলাও গৈ আছোঁ এতিয়া মঙলদৈ সুমনৰ কেকটো হৈ গ'ল বাৰ্থডে কেক চ' বাৰ্থডে কেক আনিব গৈ আছোঁ বাৰ্থডে গাৰ্লৰ কাৰণে কেক আহি গ'ল পুৰা ঠাণ্ডা লাগিছে কি ক্ৰীম ক্ৰীম বুন্দিয়া খাব মন গৈছে বোলে তোমাৰ চাওঁ কেনেকে কেকটো গড়বড়ি এটা হৈ গ'ল নহয় তেৰিকা স্লাইড কৰিলে অকণমান ফুলটো তললৈ নামি গ'ল এইটো তললৈ গুচি একো নাই বাৰু দিয়া এইটো এটা ডিজাইন হৈ গ'ল গা পা ধুই আহিছোঁ এতিয়া আৰু বাঢ়িছে বেছি দেৰি মানে বাৰু 4:40 হৈছে ঠিক আছে আৰু দুপৰীয়া ভাত এতিয়ালৈকে খোৱা নাই আৰু এইফালে মেডাম ব্যস্ত মেকআপত এইফালে মুনি আণ্টি বেলুন লগত ব্যস্ত মুনিয়াতে কামত লগাই দিছো বেলুন লগাব দিছো দেই আৰু চনু হৈছে লাইটমেন এই লাইটবিলাক চব দিয়া দি কৰি আছে
ভাতটো খাই ৰুমটো সজাব আছে, বেলুনবিলাক ফুলোৱা হৈ গৈছে আৰু অকণমান আছে বাৰু, এইখিনি ফুলোৱা। ভাতটো খাই আহোঁ ন, ভাতটো খাই লওঁ। চবে পুৰা বেলুন চেলুন ফুলোৱাত লাগি আছে চাওক। দেখিছেনে পুৰা কষ্ট কৰি আছে দেই। খেলিও আছে। আম্মাহঁত আহি আছে আৰু আহি পাব এতিয়া। ঢেকীয়াজুলি পাৰ হ'ল, ফোন কৰিছিলোঁ। মামা মামীহঁতো আহি আছে। চ' সিহঁতে অহাৰ পিছতহে কেক কটা হ'ব। বাহিৰৰ লাইটটো দিয়া আন্ধাৰ হৈছে বাহিৰত। এতিয়া ৰখি আছোঁ, সিহঁতে বেলুন চেলুন এইবিলাক ডেক'ৰেশ্যন কৰা হোৱাই নাই, কৰিয়ে আছে। কি ক'ত কৰিছে আৰু কৰি থাকক। বাৰু যি কি নহওক, মাছৰ তৰকাৰীটো বঢ়িয়া। অকল মাছটোৰ কথাহে ক'লে, বাকীখিনি তুমি খাব দিয়া নাই? অঁ বাৰু ৰাতি খাব। মানে কি হ'ল, এতিয়া দেৰি হৈ গ'ল ন, মঙলদৈ গ'ল, আহি পাই এতিয়া বহুত দেৰি হৈ গ'ল। 5টামান বজাতহে ভাত খাইছে, সেইকাৰণে মানে বেলেগ একো তৰকাৰী খোৱা নাই, অকল মাছ আৰু দালি দি পেলাই ভাত খালে। তাত পোলাও নবনালোঁ, এতিয়া পোলাও বনাম। চ' ৰাতিহে হ'ব তেতিয়া, চব আহিব ন, চবে একেলগে খালে ভাল লাগিব, সেইকাৰণে দিনত নবনালোঁ আৰু। আম্মাত আহি পালে মানে বাকলাত গৈছে ন, আম্মাত আহিলে আম্মা আব্বা আৰু এই ডাঙৰ মামা হয়, এইটোৱে ডাঙৰ মামী আৰু ল'ৰা ৰাজবীৰ। ই সৰু হয়, ৰাজবীৰ ডাঙৰটো বাৰু গুৱাহাটীত আছে, সি অহা নাই। ত' আমি এতিয়া ৰেডি হৈছোঁ কেক কাটিবলৈ। কেক চেক কাটি হৈ গ'ল, একদম গিফ্টে গিফ্ট কৰি গৈছে। দেখাম পিছত আপোনালোকক গিফ্টবিলাক। আৰু এটা কথা কি জানেনে, বাৰ্থডে মোৰ, গিফ্ট মই পাব লাগে, কিন্তু গিফ্ট এফালেও পাইছে। গিফ্টৰ পিছত দেখাম বাৰু। এতিয়া যাওঁ মামীহঁতক, আণ্টিহঁতক চবকে চাহ তাহ দিওঁ। দেখাই আছোঁ বাৰু। কৰা ব্যস্ত যোগাৰ পাতি কৰাত। কি কৰিছা? চাহ ৰেডি কৰি আছোঁ মামীহঁতৰ কাৰণে। আমাৰ নাস্তা গৈ আছে, আমাৰ 4টা ওপৰত নাস্তা। চলো চলো চলো, खाई लो। तो गाइस हम लोग अभी खाना खाने जा रहे हैं। पेटिस और केक। हेलो गाइस, এটা খাও। और गेमर कस्टो की बात। হল চাহ খোৱা হল। মিঠাইটো মাগান থৈ দিছিলোঁ, মই খোৱাই নাছিলোঁ। ইছ সঁচা নে? সঁচা। পেনৰ প্ৰমিচ। Happy birthday to you. মানে নাখাওঁ। খাব লাগিব, আজি খাব লাগিব। বাৰ্থডে দিনা খালে একো নহয়, বাৰ্থডে দিনা খালে একো নহয়। সেইটো ফুটাব পাহৰি গ'লো এটা সময়ত, এইটো মই পিছত ফুটালোঁ, একো নাই বাৰু। হেপী বাৰ্থডে। চাহ খাই চব এতিয়া বহি আছো ৰেষ্টলেছ। একদম গিফ্ট বাৰ্থডে আহি গৈছে।
চবৰে গিফ্ট এটা গিফ্টখিনি আনবক্সিং কৰিম আৰু আপোনালোকক দেখাম কোনে কোনে তো ফাৰ্ষ্ট গিফ্টটো হ'ল এইটো আম্মাই দিছে কুৰ্তি ভাল লাগিছে এইটো মামা মামী আনিছিলে মামা মামী দিছে এইটো স্কাৰ্ট আৰু এখন ষ্টল দিছে ধুনীয়াতে ভাল লাগিছে একদম সফ্ট তাৰপিছত আৰু এটা কথা বাৰ্থডে মোৰ গিফ্ট পাইছে আণ্টি দুইজনী ফালৰ পৰা ময়ো পাইছোঁ বাৰু এইটো দিছে সৰু আণ্টিয়ে এইটো দিছে দুইজনী আণ্টিৰ ফালৰ পৰাই গিফ্ট পাইছে বাৰ্থডে মোৰ গিফ্ট পাইছে এইফালে এইটো এটা আৰু এইটো দিছে আণ্টিয়ে শাৰী ভাল লাগিছে কালাৰটো ধুনীয়া লাগিছে কাপোৰটো বহুত ধুনীয়া সফ্ট আছে আৰু আমাৰ ডাঙৰ জেঠাই আণ্টিহঁতৰ হাততে দি পঠাইছে গৰম কাপোৰৰ গৰম চুইজাৰ পিচ জেঠাই দি পঠাইছে আণ্টিহঁতৰ হাততে আৰু এইটোও দিছে যিটো পিন্ধি আছো মই সেইটোও দিছে আণ্টিয়ে যিটো পিন্ধি আছো এইটো দিছিলে আণ্টিয়ে এইটো বাৰু মই পিন্ধিয়ে দিলোঁ আৰু এটা গিফ্ট পিন্ধি দেখালোঁ সেইটো দেখিলে তো এইখিনি আছিলে আৰু গিফ্ট বহুত ভাল লাগিছে থেংক ইউ চ' মাছ আৰু এতিয়া আমাৰ ইফালে ৰাইজক ভাত খাবলৈ দিছোঁ ভাত খাই আছে ভাত পানী খাই চবৰে হৈ গ'ল এতিয়া আজি আমাৰ ৰুমটোত আমি 4টা চান চনু তুমি আৰু মই বেচেৰা তাৰ ভাগৰ লাগিছে শুই আছে সুমনে বিছনা পাৰি আছে বহুত ভাগৰ লাগিছে আৰু টোপনিও লাগিছে বহুত দেৰি গ'ল এতিয়া 12:18 বাৰ্থডে শেষ আৰু আমি বহি আনলিমিটেড পেক লৈ আহিছে এই বেচেৰা তো সুমন বাৰু শুই যাব আৰু এটাইটো পুৰা আনলিমিটেড পাই গৈছেতো বেষ্ট পুৰা আনলিমিটেড পেকৰ ফাইদাটো উঠাব লাগিব আৰু ভিডিঅ'টো কেনেকৈ লাগিল জনাব বাৰ্থডে ব্লগ স্পেচিয়েলি সুমনৰ বাৰ্থডে ব্লগ সো যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি আমাৰ চেনেলত নতুনকৈ আহিছে তেন্তে সাবস্ক্ৰাইব কৰি দিব আৰু কমেন্টত হ্যাপি বাৰ্থডে বুলি লিখি দিব এবাৰ হ্যাপি বাৰ্থডে হ্যাপি বাৰ্থডে টু ইউ এতিয়া বাৰু শেষে হ'ল তো এতিয়া আমি লেপৰ তলত সোমাও আৰু এনেকে আনলিমিটেড ডেটা ইউজ কৰোঁ সো এয়া আছিল আজি দিনটোৰ বাই বাই The next day. বাই